গুড মৰ্নিং। বহু দিনৰ পিছত ভিডিঅ' এটি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আমাৰ ঘৰত যঁতৰটো অকণমান বেয়া হৈ আছিলে, সেয়েহে মায়ে বৰদেউতাজনক মাতি পঠিয়াইছিলে যঁতৰটো ভাল কৰিবলৈ। যিহেতুকে বিহু আহিলে বিহুৱান লগাব লাগিব, আৰু এইবিলাক হৈছে আমাৰ বৰদেউতাৰ ভাল কৰা মাজিক কৰাৰ লগতে নামো ধৰে ধুনীয়া। আৰু এইটো মোৰ চিকু, এই শুই আছে ধুনীয়াকৈ, ঠাণ্ডা বতৰ মজা লৈ আছে। আৰু এইখিনি সূতা মই কালি লৈ থৈ দিছিলোঁ, আৰু বাকী ল'বলৈ আছে। যঁতৰটো বেয়া হোৱাত পৰা নাই ল'বলৈ। এতিয়া মই মাংস অকণমান আনিব যাওঁ বৰদেউতাৰ কাৰণে। এইটো হ'ল আমাৰ চকটো, আৰু এই চকটো দি মই এইটো ৰাস্তা দি দীপ্তেশ্বৰী মন্দিৰত যাব পাৰি। এতিয়া মই বক সুধিব আহিছোঁ বিয়াত যাবনে নাযায়। ইমান বোকা, বৰষুণ দি আছে, এই বোকা হৈ আছে, এইফালে আমাৰ ভাইটিয়ে মুৰ্গী খেদি আছে। এইখিনি যোগাৰ কৰি মাংসখিনি বনাই লওঁ। মাংস অলপকৈ বনাইছোঁ, যিহেতুকে অকল বৰদেউতাই খাব, আমি বিয়া আছে। আৰু মই ধুনীয়াকৈ বিয়াত যাবলৈ ওলাই ল'লোঁ। ওলাই লৈ মই বৌক মাতিবলৈ আহিছোঁ, বৌক ৰখি আছোঁ। বৌ আহিলে বিয়ালৈ যাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বিয়াখন। আৰু এতিয়া ওলাই আহিলোঁ, আৰু এজনী বৌ বাটত ৰখি আছে। আমাৰ দলটো আহি পোৱা নাই আৰু এতিয়া আমি এনেকৈ আমাৰ ৰাস্তাটো চাই। ক'ত যাবা? কৈ দিয়া ক'ত যাবা? বিয়াত যাম বুলি ক'বা ন? মোবাইলটো দে তোৰ কিবা এটা কৈ দি। বিয়াত যাই কি খাম বুলিও জানি লিপষ্টিক যদি গুচি যায়, যদি লিপষ্টিক 10 টকা নেকি? এতিয়া বিয়ালৈ গৈ আছোঁ আমিও। আহি বিয়া পালোহি, অকণমান বহি লওঁ। এতিয়া আহিয়ে ভাতকেইটা খাব গ'লেও বেয়া হয় ন কথাটো। অকণমান বহি লোৱাৰ পিছত আমাৰ বৌ এজনীয়ে চাহ লৈ আহিছে। খাই লৈ ভাত খাবলৈ যাম। চাহ পানী খাই লৈ ভাত খাবলৈ আহিলোঁ। এতিয়া আগত দালি চব্জি এনেকৈ দিছে খাবলৈ, দেখাই আছোঁ। এইসকল আমাৰ বিয়া খাব অহা লোক। এতিয়া মাংস দিছে, ধুনীয়াকৈ খাই লওঁ ভাতকেইটা। তাৰপিছত আনিলে দৈ মিঠাই। মই খুবেই ভাল পাওঁ দৈ মিঠাই খাই, আৰু বৌহঁতে পূৰা খাই আছে। এতিয়া কইনাৰ ওচৰত আহিলোঁ, কইনাক প্ৰেজেণ্ট এটা দি লওঁ। এইখিনি মই মিউট কৰি দিলোঁ, কাৰণ বহুত হাল্লা হৈ আছিলে, তাত গান চানো বাজি আছিলে। আৰু এতিয়া আমি যাওঁ ঘৰলৈ। এতিয়া আহি আছোঁ ঘৰলৈ। বহুত ডাঙৰ বৰষুণ আহিছে। বৌয়ে পূৰা তামোল খাইছে। যাওঁতে এইটো যঁতৰটো বনাই আছিলে বৰদেউতাই, আহি দেখিলোঁ যঁতৰ হৈ গ'ল। বা এটা লোৱাহে কথা, বিহুৱান লগোৱাৰ কথা।
আৰু চাওক ইমান ডাঙৰ বৰষুণ আহিছে মানে ইমান ধুমুহা আহিছে মানে ক'ব নোৱাৰি আৰু আজি থাকোঁনে লৈ যায় ক'ব নোৱাৰোঁ ভগৱানৰ ওপৰত এৰি দিছোঁ ইমান ধুনীয়া বতৰ আকৌ ভয়ো লাগিছে বেছি বতাহ বৰষুণ দিলে মোৰ ভয় লাগে কি ক'লা মোলা আন্ধাৰ হৈ আহিছে পুৰা